বিয়া ঘৰ আহি পাই গ'লি না হা আমাক আদৰিবলৈ কিমান মানুহে যে লাইন 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 কৰি আছে একদম বিয়া ঘৰত কিনে চানো নাই ৰাতি আহিছে ট্ৰেইনে ৰাতি আহিছোঁ এইফালে আমি বিয়াৰ পেণ্ডেলত সোমাইছোঁ দেই এতিয়া পাৰ্টি 6টা বজাৰ পৰাহে আছে পেণ্ডেল সজাই আছে পুৰা পেণ্ডেল হোৱা নাই এইফালে এয়া সজাই আছে এয়া পেণ্ডেল এইটো বিয়াৰ তাৰ পিছৰখিনি দেখাম আৰু লাহে লাহে মই বজাৰ কৰি আহি আছোঁ বিয়াৰ এয়া মাহীয়ে এজনী আমি বিয়াৰ গিফ্ট কিনি আহি আহিছোঁ আৰু এইফালে চব শুই আছে আবেলি মেকআপ কৰিব একদম এয়া এয়া ঘৰ আহি পালোহি বিয়া বাৰী ঠাণ্ডা দেখি কি গান চান নলগাই নেকি হা তাৰমানে মেকআপে কৰে নেকি এইফালে ঘৰ আহি পাই গ'লোগৈ দেই এয়া একদম কি কৰিছা আৰু এইফালে এয়া আমাৰ বিয়াৰ একদম ডেক'ৰেশ্যন হৈ গৈছে এয়া লাইট জ্বলাই দিছে আৰু অলপ পিছৰ পৰা আমাৰ আলহী আহিবলৈ আৰম্ভ কৰিব ন কেনেকুৱা লাগিছে ভাল লাগিছে মজা লাগিছে না আৰু অঁ আগত যাম পিছত যাম চাবলৈ পিছত যাম আৰু এইফালে ন খোৱা কোনফালে বনাইছে খোৱাটো কোনফালে কেটাৰিং একদম পুচকি বিৰাট ফূৰ্তি আৰু একদম নাই ঠিক কৰিমতো ক'ত অঁ এইফালে না এয়া আৰু এইফালে এয়া ফ্লাৱাৰ কইনা বহাৰ কাৰণে ডেক'ৰেশ্যন কৰি আছে এয়া এইফালে ধুনীয়াকৈ এয়া ডেক'ৰেশ্যন কৰি আছে কইনা বহাৰ কাৰণে এয়া বহুত ধুনীয়া ডেক'ৰেশ্যন হৈ আছে এয়া মই দেখাই আছোঁ আৰু এইফালে এয়া খোৱাৰ কাৰণে এইবিলাক ধুনীয়া ধুনীয়া চোফা আনি থৈছে এয়া বহিবৰ কাৰণে আজি চোফাত বহি বহি একদম ফটো উঠাই কথা না পুচকি তোমাৰ লেহেংগাৰ লগত মিলি যাবতো হোৱাইট না এতিয়ালৈকে হোৱাই নাই ডেক'ৰেশ্যন কৰি এইফালে চোৱাচোন ক'ত যোৱা নাযাবা ৰ'বা আৰু এয়া মানুহ বহিবৰ কাৰণে একদম ধুনীয়াকৈ চিট পাৰি থৈছে এইফালে খাবৰ কাৰণে অলপ পিছত মই দেখাই আছোঁ বিয়াৰ কইনা বাহিৰ কৰিলে কইনা উলিয়ালে মই দেখাই দিম বাৰু কইনা এতিয়া মেকআপ কৰি আছে আৰু এইফালে বনাই আছে আজিৰ ৰেচিপি ৰাতিৰ কাৰণে এয়া বনাই আছে এয়া সৰু মামা দেই সৰু মামা একদম ৰান্ধনি খালত সৰু মামা এয়া যাওঁ এতিয়া মেকআপ কৰোঁগৈ একদম লেতেৰা হৈছে মেকআপ কৰি তাৰপিছত দেখাম বাকীখিনি এতিয়া ডেক'ৰেশ্যন চলি আছে হোৱাগৈ নাই ন হা আপুনি মেইন নেকি মেইন আৰু খোৱা বনোৱা জেগাটো ক'ত বনাই আছে এই মামাই মোক দেখাব এতিয়া খোৱা বনোৱা জেগাটো অঁ এইফালে বনাই আছে ন এইফালে একদম বাম্পাৰ আজিৰ খোৱা এইফালে বনাই আছে খোৱা ন এয়া একদম ধুনীয়া ধুনীয়া এয়া খোৱা বনাই আছে বিয়াৰ এইফালে চব্জি কাটি আছে মাছ মাংস আৰু কি বনাই আছে আজি এয়া মাংস এইফালে এয়া কি জানো মাংসই নেকি বহুত কিবা কিবি বনাই আছে এইফালেও বনাই আছে এয়া খোৱা দেখাম একদম লাষ্টত কি খাওঁ ডিছবিলাক এইফালে চব্জি কাটি আছে এয়া চব এয়া এই দুটা আনি থৈছে ডাষ্টবিন আৰু সেইফালে আমি ৰেডি হৈ আহোঁগৈ ৰেডি হোৱাৰ পিছত দেখাই আছোঁ বাৰু এইফালে বনাই আছে পকৰা আৰু এইবিলাক কি হেৰি ফিছ ফিংগাৰ আৰু এইফালে একদম চিকেন এইবিলাক আৰু এইফালে এয়া ফিছ ফিংগাৰ না এইয়া বনাই আছে বনাই হ'লে দেখাম আৰু আজি টেষ্টি খানা আৰু এতিয়া আমি এয়া পাৰ্লাৰ আহি বহি গৈছে বিয়াৰ মেকআপ কৰিব ন
একদম বদৰপুৰত পাৰ্লাৰত আহি বহি গৈছোঁ বিয়াৰ মেকআপ কৰিবৰ কাৰণে। মই পুচকি আধা আধি ঘৰত কৰি আহিছে একদম। এতিয়া পটাপট পাৰ্লাৰত মেকআপ কৰিম আৰু যামগৈ। আৰু এইফালে চনীয়ে একদম চুলি এয়া ষ্টাইল কৰি আছে, চুলি বান্ধি আছে। দেখাম বাৰু পিছত, এতিয়া কৰি লওক। মেকআপ কৰিছে, চাব পাৰে। আৰু এয়া মোৰ মামীয়ে চুলিখিনি কাৰ্ল কৰাইছে। হাই। আৰু এইফালে আমি বিয়াৰ মেকআপ অলৰেডি কৰা হৈ গৈছেগৈ, এয়া কৰি আছোঁ। এইফালে চুলি বান্ধি আছে, এয়া বনাব। একদম ফাইনেল লুকছটো পিছত দেখাম আৰু কৰি পেলাই। বদৰপুৰত আহি একদম চব এয়া বিয়াৰ মেকআপত। আণ্টি আমাক বহুত মৰম কৰিছে দেই নিজৰ নিচিনাকৈ কৰি দিছে। এয়া হৈ গৈছে। এইফালে আমাৰ এটা ইউটিউব চেনেল আছে, সেইকাৰণে কৰিছোঁ। এইফালে আমাৰ পুচকি লাষ্ট, আৰু আমাৰ পুচকিটো ক'ত? এইফালে হা। কেনেকুৱা লাগিছে মেকআপ কৰি? ভাল লাগিছে? আণ্টিজনীয়ে মৰম কৰি দিছে ন, তোমাৰ মন পচন্দৰ। আৰু এইফালে এয়া একদম বেঙুনী বেঙুনী হৈ গৈছে চকু টকু। এয়া থ্ৰেডিং। ফাইনেলি এয়া মোৰ লুকছ। মেকআপ হৈ গ'ল। বেছি মেকআপ কৰা নাই, অলপ অলপ কৰিছোঁ। আৰু এইবোৰ অসমীয়া গহনা পিন্ধিছোঁ, বেংগলী বিয়া হ'লেও। এয়া হৈ গ'ল। এতিয়া বিয়া ঘৰলৈ যাওঁ, দেখুৱাম বাকী কইনাৰ মেকআপ। আৰু এয়া আহি গ'লোঁ একদম ডাইৰেক্ট ৰিচিপশ্যন ৰুমলৈ। এয়া আমাৰ কইনাজনী বহুৱাই থৈছে, বৰ মৰম লগা কইনা। লগতে এয়া মানুহ আহি বহিছেহি, আৰম্ভ হৈছে। আৰু এতিয়া মই এফালৰ পৰা দেখাই থাকিম আপোনালোকক কি কি কৰি আছে। আৰু এয়া ৰিচিপশ্যন আৰম্ভ হৈ গ'ল। আমাৰ কইনাই চেলফি উঠাত ব্যস্ত হৈ আছে। কইনাজনী বহুত ধুনীয়া লাগিছে শাড়ীখনৰ সৈতে, আৰু চবেই চেলফি উঠি আছে। এইফালে ধুনীয়া ধুনীয়া লগাই থৈছে লাইট, পূৰা লাইটিং মানে ধুনীয়া ধুনীয়া কৰি থৈছে। আৰু লগতে এইফালে মই দেখাই দিছোঁ খোৱাৰ ৰুমটো। এইফালে মানুহ আহি আছে আৰু খাই আছে। এয়া মই ভিডিঅ' কৰি দিছোঁ। খোৱাবোৰ বেছিকৈ ভিডিঅ' কৰি থকা নাই, আৰু মানুহে ভাবিব এইজনীয়ে খোৱাৰ সময়তো অশান্তি দি আছে ভিডিঅ' কৰি আছে বুলি। সেইকাৰণে অকণ অকণ দেখাই দিছোঁ আৰু খোৱাখিনি। এয়া মানুহে খাই আছে, আৰু সিফালে গৈ থাকোঁ ব'লকচোন, আৰু কোনে কোনে কি কৰি আছে চাওঁ। এইফালেও এয়া খাই আছে। আৰু এইফালে আমাৰ একদম পুচকি মেকআপ কৰি ৰখি আছে আমাৰ। আৰু এইফালেনো কি খুৱাই আছে চাওঁ। এইফালে খুৱাই আছে আমাৰ প্ৰথম ষ্টাৰ্টিঙত যিখিনি খোৱা আছিলে সেইখিনি। ইয়াত আছে চিকেন পকৰা, আৰু আছিলে চিকেন ৰ'ষ্ট, আৰু আছিলে ফিছ ফিংগাৰ নে কি আছিলে এইটো? ফিছ ফিংগাৰ আছিলে। এয়া চাটনি সৈতে দি আছে, এয়া চাহৰ সৈতে প্ৰথম ষ্টাৰ্টিঙত। আৰু এইফালে আহি গ'ল কইনাৰ ঘৰৰ মানুহ। বহুত যথেষ্ট মানে ভিৰ হৈছিলে কইনাৰ ঘৰৰ মানুহখিনিৰ সৈতে। চাওক, মই দেখাই দিছোঁ কিমান মানুহ আহিছিলে কইনাৰ ঘৰৰ পৰা। এয়া কইনাজনী দেখাই নোপোৱা হৈ গ'লোগৈ মানুহৰ ভিৰত। বহুত ভিৰ হৈছিলে, তেওঁলোকৰ বহুত মানুহ আহিছিলে ৰিচিপশ্যনত। আৰু তাৰ মাজতে এইজনী কইনা, একদম মই ওপৰৰ পৰা দেখাই দিছোঁ। এইয়া তাৰ মাজতে আকৌ আমি ফটককৈ খাই ল'লোঁ। মানুহৰ ভিৰ দেখিলোঁ যেতিয়া আমি ভাবিছোঁ নাই, খাই লোৱাই ভাল। খাই মেলি ভিডিঅ'টো শেষ কৰোঁ। আৰু এইফালে এয়া চাওক, বহুত কিবা কিবি খুৱাইছিলে, গোটেইখিনি দেখুৱাটোতো সম্ভৱ নহয়। আৰু আজিৰ ৰিচিপশ্যনটো এয়া আমাৰ খোৱাতে শেষ কৰি দিলোঁ। আৰু পিছত যদি কিবা থাকে দেখাম আৰু। বাই বাই।